Assalamualaikum, মোৰ নতুন এটা ব্লগত আপোনালোকক সকলোকে স্বাগতম। দুপৰীয়া নামাজ পঢ়াৰ সময়ত মাছটো আনিছিলে। বাবুৰ দেউতাক আৰু বাবুৰ ককায়েক নগাঁও গৈছিলে আৰু নগাঁৱৰ পৰা আহোঁতে মাছটো কিনি লৈ আহিলে। মাছ কাটিবলৈ বহিলোঁ। বহি মোৰ অৱস্থা কি যে হ'ল, মই মাছ কাটিবই নোৱাৰোঁ। ডাঙৰ মাছ যে এটা হাতত ধৰি আনটোত কাটিব নোৱাৰোঁ, ইমান শক্তি লগাইছে তথাপিও নাকাটে। ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ চাই যাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। মাছ কাটি এতিয়া পকাত ধুনীয়াকৈ বহিবলৈ যাম। পকাত নঘঁহিলে মাছ চাফা নহয়, সেইটো কাৰণে আমি ইয়াত পকাত ঘঁহি লওঁ। ডাঙৰ মাছ দুটা হাতদি ল'ব নোৱাৰোঁ একদম, আৰু ইমান পিছল লেতেৰা। পকাত ঘঁহি সকলো লেতেৰা পিছল গ'ল। এয়া কাটি পিনে নিমখ দি ধুনীয়াকৈ ধুই আনি থলোঁ। মাছৰ মাথাটো এতিয়া ডাঙৰ যে অলপমান দুটা মানে ফাল্টা কৰিছোঁ, মাজেদি কাটি দিছোঁ। মাছ কাটি ধুনীয়াকৈ মছলা মাখি থৈ দিছিলোঁ। মছলা মাখি থৈ দিলে মাছটো ভজা ধুনীয়া হয় বোলে, সেইটো কাৰণে মই প্ৰথমতে মাছ কাটি ধুই মেলি ধুনীয়াকৈ মছলা দি সানি থৈ দিছিলোঁ 1 ঘণ্টামান সময়ত। সন্ধিয়া সময়ত ইফতাৰ খুলি মাছ তাৰপিছত ৰন্ধা বঢ়া কৰি মাছ ভাজি থৈ আহি চাওঁ ঘৰৰ অৱস্থা বেয়া। বাবু একদম ঘৰৰ অৱস্থা বেয়া কৰি থৈ দিছে। বিচনা চাদৰ লেতেৰা কৰিছে, ঘৰত ধূলা বালু দি বিচনা একদম কি যে কৰিছে আৰু ক'ব নোৱাৰোঁ। আহি পিনে আকৌ বিচনা চাফা কৰিলোঁ, চাদৰখন উঠাই বেলেগ এখন চাদৰ পাৰিলোঁ, পাৰি কাপোৰ ভাজ কৰিলোঁ, আকৌ গাৰু মেলা ভাজ কৰিলোঁ। সৰু মানুহ যে একদম বেছি বদমাচি কৰে। মই নতুনকৈ আৰু ব্লগ বনাইছোঁ, যদি ভুল ভাল হৈ থাকে তেনে ক্ষমা কৰি দিব। আৰু ভিডিঅ' ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই কাপোৰ বাবুৰ দেউতাকে নগাঁৱৰ পৰা আহিছে যে লেতেৰা কাপোৰকেইটা বাল্টিত থৈ দিছোঁ, ধুম আৰু ৰাতিপুৱাকৈ। এয়া বাবু আহিছে, আহি পিনে প্ৰথমে দৰ্জাটো ঠাচকৈ মাৰি দিছে, বদমাচি কৰি থাকে। এয়া বাবুৱে তাৰ দেউতাকে ট্ৰেইন আনিছে, ট্ৰেইনটো লৈ ঘৰতে খেলি আছে। মই তাৰ দেউতাকৰ লগত কথা পাতি আছোঁ যে নগাঁৱৰ পৰা আহিলে ইমান দূৰৰ পৰা কষ্ট লাগিছে, নগাঁৱত বহি আৰাম কৰক। নহয়, তেওঁ খেল চাব বোলে, আজি ফাইনেল খেল আছে, ফাইনেল খেল চাব। ভিডিঅ'টো দেখাৰ কাৰণে থেংক ইউ, বাই।